সজল মায়া দুচকুৰ সজল মায়া ভাল লাগে জানা মৰমতে আল ফুলে সুৱানা মৰমতে আল ফুলে সুৱানা আবেগৰ কোমল ছায়াতে আবৰাহিয়া দুবাহুতে জিৰা বলে দিয়া না দুবাহুতে জিৰা বলে দিয়া না পুৰণিয়া মনে মাথো তোমাৰে উন্মনা পুৰণিয়া মনে মাথো তোমাৰে উন্মনা আৰু সেই যে দেখিছিলোঁ তাৰ পাছতো আমি ইমান ক্ল'জ হোৱা নাছিলোঁ কিন্তু লাহে লাহে হয়তো শ্ৰুতিয়ে মোৰ হৃদয়ত এটা বিশেষ স্থান লাভ কৰিছিল আৰু সেইকাৰণে প্ৰত্যেক দিনাই মই তাইলৈ খুব আগ্ৰহেৰে বাট চাইছিলোঁ পুৰণিয়া মনে মাথো তোমাৰে উন্মনা পুৰণিয়া মনে মাথো তোমাৰে উন্মনা চকুৰ চিনাকি হ'লেও মনৰ চিনাকি হ'বলৈ আমাৰ কিছু সময় লাগিছিল গ্ৰেজুৱেশ্যন কৰাৰ পাছত মই MBA কৰিবলৈ বেংগলোৰলৈ গ'লোঁ আৰু তাই ফেশ্বন ডিজাইনিঙৰ কোৰ্চ কৰিলে ভগৱানৰ কৃপাত মুম্বাইত আমি একেটা কোম্পানীতে জব পালোঁ তাই এজ এ ফেশ্বন ডিজাইনাৰ আৰু মই এজ এ মাৰ্কেটিং মেনেজাৰ আৰু লাহে লাহে তহঁতি দুয়োৱে অসমৰ বুলি জানি প্ৰথমতে চাগে চিনাকি হলি মুম্বাইত তই শ্ৰুতিক দেখি তোৰ পুৰণি প্ৰেম জাগি উঠিল তাৰ পাছত লাহে লাহে ধেমালিৰ চলেৰে শ্ৰুতিক তোৰ পুৰণি কথাবোৰ কলি শ্ৰুতিও তোৰ কথাত ইম্প্ৰেছ হ'ল এনেদৰে তহঁতি দুটা বেছি অন্তৰংগ হৈ পৰিলি এদিন শেষত তোৰ প্ৰেম তাৰপিছত দুয়োটাই চাগে ডিচাইড কৰিয়ে পেলালি যে দুয়োটাই একেলগতে থাকিবি একজেক্টলি একচুৱেলি শ্ৰুতিক লগ পোৱাৰ পাছত মোৰ লাইফটো অলপ সলনি হ'ল আমাৰ দুয়োৰে বহু কথাত মনৰ মিল আছিল চ' উই ফাইনেলি ডিচাইডেড যে আমি আমাৰ সম্পৰ্কটো আৰু আগবঢ়াম কিন্তু তইতো ককাক আৰু যদি ককাই কিবা কাৰণত এইবোৰ কথা গম পায় আৰে ককাই থৰি না গম পাব ককাই এইবোৰ কথা কোনোদিনে নাভাবে এনেও ইন ফিউচাৰ মই অসমত নাথাকোঁ মানে চা এইবাৰ মই অসমলৈ এটা প্লেন লৈ আহিছোঁ যদি এই প্লেনটো ছাকচেছফুল হয় তেতিয়া আৰু অসমলৈ মোৰ বৰ বেছি অহা নহ'ব কি প্লেন ককা আজি আছে কাইলৈ নাই ককা আছে কাৰণেতো আহোঁ নহ'লে প্লেনটোতো কহ আৰে কম তই পেকটো ল না এক্সকিউজ মি ছাৰ ৰিপিট প্লিজ